गसाइगावआव सावताल फरायसा आफादनि गायसनथाय सान फालिनाय हाबाफारि लादों आरो सरकारा एसटि मोनथाय होनायनि बेलायाव सावताल हारिखौ फोथाय खेबस' खालामनायनि अजद लाबोदों। विधानसभा बिसायख'थियाव एनडिए खौ नेवसिनायनि हुमखि सावताल हारिनि। क'क्राझार जिल्लानि गसाइगाव सावताल फरायसा आफादा 21थि गायसनथाय सान फालिदों। गसाइगाव सोहोरनि हाब्रुबिलाव आसुनि गाहाय मावख'आव आसुनि फिरफिला बिरहोनायनि उनाव मुंख्लंफोरखौ गोसोखांनानै मान बावनाय जायो आरो बे हाबाफारियाव आसुनि मिरु लेङाइ आफादगिरि दुर्गा सरेन बिथाङा बुङोदि फैबाय थानाय विधानसभा बिसायख'थियाव सावताल हारिया बिजेपि एबा एनडिए खौ नेवसिगोन। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ বডো ছাত্ৰৰ ছাত্ৰ সন্থাৰ 21তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসখনত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি কেন্দ্ৰীয়ভাৱে চৰাইদেউত উদযাপন কৰিছোঁ। ইয়াৰ সমান্তৰালকৈ আমি বঙাইগাঁৱতো উদযাপন কৰিছোঁ আৰু আজি মুখ্য কাৰ্যালয়তো আমি ছাত্ৰৰ ছাত্ৰ সন্থাই উদযাপন কৰিছে। মূলতে ছাত্ৰাল জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত যি প্ৰতিষ্ঠা হয় এই ছাত্ৰাল ছাত্ৰ সন্থাৰ আজিৰ দিনত 61 বছৰত ভৰি দিলে আৰু এই 61 বছৰত ছাত্ৰাল ছাত্ৰ সন্থাই যথেষ্ট কাম কৰিব পাৰিছে আৰু আইডেণ্টিটি বা আত্মপৰিচয় বুটলিব পাৰিছে। যেনেধৰণে ছাত্ৰালৰ ভাষাৰ যি মাধ্যম হিচাপে অসম চৰকাৰে ৰিকগনাইজ কৰিছে আমাৰ প্ৰথম দাবী আছিলে। লগতে জনগোষ্ঠীটোৰ যে আত্মপৰিচয় ছাত্ৰাল হিচাপে অসমত বসবাস কৰা ছাত্ৰালসকলক জনজাতিকৰণ মৰ্যাদা আদি কৰি ছাত্ৰাল হিচাপে ৰিকগনাইজ কৰিব লাগে তাৰ এটা আমি প্ৰয়াস চলাইছোঁ।